নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো একেবাৰে ভালেই। তো আজিৰ ভিডিঅ'টো মই ডেইলি ভ্লগে হ'ব আৰু ৰাতিপুৱা ঠিক এতিয়া 9টামান বাজিছে। সকলো কাম বন কৰি একো হোৱাই নাই, ঘৰৰ বহুত কাম বাকী আছে, এইবোৰ বিচনা সেও পাৰিবলৈ আছে। তো ভাবিলোঁ আজি দিনটো আপোনালোকক ধুনীয়াকৈ দেখাই যাওঁ। আৰু মোৰ ভিডিঅ'বোৰ দি থকা বহুত দেৰি হৈছে, ৰেগুলাৰলি ভিডিঅ'বোৰ দিব পৰা নাই। তো ভাবিলোঁ আজি ভিডিঅ'টো মই এনেকৈ আৰম্ভ কৰোঁ। মই ভাবিলোঁ দিনটো আপোনালোকক ধুনীয়াকৈ দেখাই যাওঁ আৰু তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইবোৰ দেখিছে গোটেইবিলাক এইবোৰ জাপি কৰি থৈছোঁ। এতিয়া এইবোৰ সামৰিও তাত থ'ব লাগিব। তো এতিয়া মোৰ নিজৰ কামখিনি কৰি লওঁ। আৰু এইবোৰ জাপা মেলা হৈ গ'ল। এইফালে এতিয়া ৰাতিপুৱাই মেগী বইল কৰি আছোঁ। ৰাতিপুৱা মোক বইল মেগী খাই বেছিকৈ ভাল লাগে। তো সেইকাৰণে এতিয়া বইল মেগীয়ে খাম আৰু লগতে কণীও আছে, কণীটোও বইল কৰি থৈছোঁ। তো ৰাতিপুৱা নাস্তা এনেকৈ হৈ যাব আজি। হাই গাইজ, আৰু মই একেবাৰে গা পা ধুই মেলি আজৰি হ'লোঁ। এইকেইদিন বিৰাটে কাম ওলাইছে। একচুৱেলি বা লংকাত আছিলে, মই লংকা গ'লে আপোনালোকক ভিডিঅ'বোৰ দিওঁ। গতিকে তাই তাৰপৰা গুচি আহিলে। তাই যিহেতু চাকৰি সূত্ৰে লংকাত আছিলে, কিন্তু এতিয়া কি হ'ল, লংকাৰ পৰা তাই ট্ৰেন্সফাৰ লৈ পেলাই ইয়ালৈ গুচি আহিলে। ইয়াত নগাঁও ওচৰতে বেবেজীয়া বুলি কয়, তাত গুচি আহিলে। তো তাত কষ্ট হয় যিহেতু, সেইকাৰণে অকলে ছোৱালী মানুহ, তো সেইকাৰণে গুচি আহিলে ইয়ালৈ। আৰু সেইকাৰণে তাইৰ যিমানবিলাক বস্তু আছিলে, লংকাৰ ভাড়া ৰুমত যিমানবোৰ বস্তু আছিলে চব আমাৰ ঘৰলৈ লৈ অহা হ'ল। আৰু গোটেইবিলাক বস্তু চব চেদেলি চাফা কৰি মেলি এইবোৰ বহুত টাইম লাগি গৈছেগৈ। গতিকে তাকে সেইবোৰ কৰি আছিলোঁ। আৰু এতিয়া যিহেতু গা ধুই আহিলোঁ, আৰু এতিয়া এইটো সানিম ছানস্ক্ৰীন। যিহেতু গৰমত আমি ভিতৰত থাকিলেও আমি ছানস্ক্ৰীন ইউজ কৰিব লাগে, বা বাহিৰলৈ ওলাই গ'লেও গৰমৰ দিনত বিশেষকৈ ছানস্ক্ৰীনটো আমি ইউজ কৰিবই লাগে। আৰু গতিকে এতিয়া মই ছানস্ক্ৰীন এইটো সানিম। আৰু এইফালে মায়ে শুকান মাছৰ চাটনিয়ে বনাই থৈছে। শুকান মাছৰ চুটকিটো এনেকৈ টেমাতে এনেকৈ ভাজি কৰি বনাই কৰি থৈছে। মই দালি ভাত এনেকৈ বনালোঁ, আৰু এইফালে ভেন্দি ভাজি। তো আজি দুপৰীয়া সাজ ইমানেই আৰু এতিয়া বলক গাড়ীঘৰটো খোলোঁ। গাড়ীঘৰটোত অলপ ধুনীয়া দুটা বস্তু শুই আছে, ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ। বগী যোৱাৰ পিছতে আৰু এজনী আমাৰ ডগ আহিছে, গতিকে তাইক অকণমান দেখাই দিওঁ। তাইৰ সৈতে একদম ছেইম হয়। আৰু মাহঁতো নাই, মাহঁতে গাড়ীখন লৈ ওলাই গৈছে। তো এতিয়া সিহঁত দুইটা শুই আছে, দুফালে দুটা। গতিকে মই আপোনালোকক দেখাই আছোঁ, চাওক। বগী এজনী বগী নেকি? চাওক দেখিবলৈ একে বগী কটি ছেইম। আৰু এইফালে এইটো আমাৰ কালু, একদম ধুনীয়াকৈ শুই আছে। আৰু এইখিনি মাটিখিনি ঠাণ্ডা হৈ আছে যে, এইখিনি এই পাকাখিনি ঠাণ্ডা হৈ আছে। সিহঁত দুয়োটা সেইকাৰণে দুইফালে শুই আছে। হাই বগী। ইয়াকো এইকো মই বগী নামে দিছোঁ। ক'ৰ পৰা আহিলে নাজানো। বগী যোৱাৰ পিছতে একদম দেখিবলৈ একেই, চাওক। তাইৰ সৈতে একেবাৰে ছেইম, কিন্তু এজনী বগী নহয়। আৰু এইটো আমাৰ এইফালে কালুটো শুই আছে। কালু ইফালে আমাৰ ইয়াত ৱেডাৰটো আজি ইমান গৰম নাই বাৰু, ৰ'দটো অলপ যেনিবা কোমলে। আৰু এইফালে কালুক মাতোতে তাই ওলাই আহিলে বগী। বগী বুলিয়ে মাতিছোঁ ন? কি হ'ল? মূৰটো ওলাই দিছা? দেহি মাইকে ওলাই আহিছোঁ। কি হ'ল? শুই থাকা। কি হ'ল? ক'ত যায় আপুনি? আৰু আমাৰ ইয়াত আপোনালোকে যিমানবিলাক ডগ দেখিছে চব নিজে আহিছে। ক'ৰ পৰা কেনেকৈ আহিছে নাজানো। বগীও তেনেকৈ আজি 4-5 বছৰ আগত নিজে আহিছিলে। আমাৰ যেতিয়া গাড়ীখন লৈছিলোঁ তেতিয়া আহিছিলে। আৰু এতিয়া আকৌ বগী যোৱাৰ পিছতে আকৌ তাইৰ সৈতে একে ছেইম। তো এই গাড়ীঘৰটো দেখিছে, আমাৰ এই গাড়ীঘৰটোৰ তলতে বহুত কুকুৰ তেনেকৈ থাকেহি আহি। নাজানো কিয়, হয়তো মৰম ভাল পোৱাবোৰৰ কাৰণে মই এনেও এনিমেল বহুত ভাল পাওঁ। দেখিলেই কিবা কিবি খাবলৈ দিওঁ, হয়তো সেইকাৰণে থাকি যায়। আৰু সেয়াই, আৰু আমি জীৱ জন্তুক মৰম কৰিব লাগে নহয় জানো? আমি নকৰিলে কোনে কৰিব?
আপোনালোকে চাবচোন, কিবা এটা খাবলৈ দি বা কিবা এটা জীৱ জন্তু কিবা এটা খাবলৈ দি তাক মানে বেলেগ এটা শান্তি পোৱা যায় চাবচোন। এতিয়া মানে মোৰ সেইটো লাগে মানে, মোৰ মানে কিবা এটা যদি মই তাক খাবলৈ দিওঁ বা কিবা কৰিব দিওঁ, মই সেইটো মানে বহুত শান্তি পাওঁ আৰু মানে মোৰ মানে বহুত ভাল লাগে তেনেকুৱা। তো আপোনালোককো কৈছোঁ, আপোনালোকে দি চাবচোন তেনেকৈ। হয়তো বহুতে দিয়ে, কিন্তু কিছুমান মানুহে মানে কি কৰে, শিলগুটি চিলগুটি মাৰে, মই দেখিয়ে থাকোঁ। কিছুমান মানুহে তেনেকুৱা কৰে, দেখিয়ে থাকোঁ, সেইকাৰণে কৈছোঁ। আৰু চাবচোন, মৰম কৰি ইমান এটা মৰম শান্তি পোৱা যায়, মোৰ কিন্তু বিৰাটেই শান্তি লাগে, সেইকাৰণে ক'লোঁ আপোনালোকৰ কথাটো। হাই গাইজ, আৰু মোৰ একেবাৰে খোৱা বোৱা কৰা হৈ গ'ল। তো মানে আজিৰ ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰোঁ, নহ'লে মানে কি হ'ব, ভিডিঅ'টো বেছি দীঘলীয়া হৈ গৈ থাকিব আৰু আপোনালোকে চাই আমনি পাব। আৰু এতিয়া এফালে যাবও লাগে, তো এতিয়া ওলাওঁগৈ। আৰু এইখিনি মই বগী কিনি আহিছিলোঁ। তো আজিলৈ আহিছোঁ, সকলো ভালে থাকক, সুস্থ থাকক, আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। আৰু এইখন ট্ৰেইন গৈ আছে, মালগাড়ী।